আমাৰ আজি ছাৰৰ বাৰ্থডে কেক কাটিবলৈ লৈছোঁ। ছাৰক সকলোৱে আশীৰ্বাদ কৰিব। আজি 1 জানুৱাৰী প্ৰথম দিন, বাৰ্থডে উপলক্ষে লগৰকেইজনক কি খুৱাম, দুখীয়া মানুহ গতিকে তাকে অকণমান কেক যোগাৰ কৰিছিলে, কেক বনোৱা হৈছে। সকলোৱে একেলগে ভক্ষণ কৰি আপোনালোকে খাব পাৰিব। বনোৱা মানুহজন মই কেনেকৈ আছে নাজানো, মানুহজন কোন কৰি দিয়ে মই লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। সঞ্জয় এইজন হয় দেই, ছাৰে বনাইছে, তেখেতে মই আনিছো, বনাইছে এওঁ খাব, এওঁ বাৰ্থডে খাব সকলোৱে, খালি এইজন বামুণে নাখায়, মই নাখায়। যিসকলে কষ্ট কৰিছে বাৰ্থডেটো উপলক্ষে তেওঁলোকক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ফ্ৰেণ্ড হিচাপে যে এইখিনি কৰিছে আজি ডেটত বহুত বহুত ভাল লাগিছে। নতুন বছৰৰ প্ৰত্যেকে শুভেচ্ছা দিয়াৰ লগে তেখেতলোককো দিছোঁ, যাতে অহা দিনবিলাক প্ৰত্যেকৰে যাতে মানে কি হয় যিবিলাক মনৰ আশা আছে সেই আশাবিলাক বাস্তৱত পৰিণত হয়, আৰু লগতে মানে কি হয় এনেকেই যাতে আকৌ অহা বছৰলৈ কাটিব পাৰোঁ, সকলোৱে যাতে আশীৰ্বাদ কৰে। বছৰটো শেষৰ কেক বঢ়িয়া বঢ়িয়া বঢ়িয়া। গৰাকী হৈছে গোগামুখৰ, আৰু তেখেতলোকক মই বাৰ্থডে কেক মানে সি দিবলৈ আপোনালোকৰ আগত আগবাঢ়ি দিছোঁ। খাই দিয়া, নাই এনেকৈ খাব লাগিব। থেংক ইউ। আমাৰ এগৰাকীক দিছোঁ, বহুত বহুত ধন্যবাদ। নগাঁও আৰু এইপিনে আমাৰ ৰিণ্টু বৰ্মন, তেখেতে পলাই ফুৰিছিল যদিও অৱশেষত আমাৰ অংশগ্ৰহণ কৰিলেহি, তেখেতকো মই এপিচ খুৱাই দিব বিচাৰিছোঁ। মানুহটো কেলে পলাই আছে, থেংক ইউ, খুব পলাই আছে, বঢ়িয়া বঢ়িয়া। পটাপট বোলা চাই লোৱা, নক'বা খালি। আঁতৰি দিয়া, তোমালোকে লৈ আহিবা, আমি হাতৰ দিব যাম ইয়াতে। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে ডিয়াৰ বসন্ত ছাৰ, হেপী বাৰ্থডে টু ইউ। ছাৰপ্ৰাইজ বুলি কয়। ৰেডি। এই আমাৰ ছাৰক সম্বৰ্ধনা জনাইছে আমাৰ চাংমাই ছাৰে, বসন্ত ছাৰ, ফুলাং গামোচাৰে। জন্মদিনতে দিছো, তাৰে গামোচা, সিয়ে আনি থোৱা গামোচা তাকে দিছো। এয়া মোৰ মৰমৰ ভণ্টি দেই, ধুনীয়া।
শৰ্মা আছে আমাৰ চন্দ্ৰ ছাৰ মজা আমাৰ গৌতম দা ব্লগৰ অনাৰ অৱশেষত নজনাকৈ হ'লেও বহুতে হেল্প কৰিলে তাৰ কাৰণে বাৰ্থডেটো হ'ল গোটেইখিনি নাই এই কাপোৰ পৰিছে নাই মই গাত নাই ল'ব গাত নাই এই কাপোৰ সোমাই গ'ল স্প্ৰিঙত সোমাই গ'ল স্প্ৰিঙত সোমাই গ'ল আকৌ গানো খাব লাগিব ন এইখিনি যোনে যিমান নকৰিবা এইটো বন্ধ কৰিলোঁ নে বন্ধ কৰি বন্ধ কৰি ছাৰক খাবলৈ আহিছিলোঁ বছক থৈ আহিলোঁগৈ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব